নমস্কাৰ মই ডক্টৰ চন্দন কলিতা আশা কৰোঁ আপোনালোক ভালে আছে থাম্বনেইলত আপুনি ঠিকই দেখা পাইছে আজি সেই বেমাৰৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ গ্যাস্ট্ৰাইটিছ এচিডিটি আৰু GERD গ্যাস্ট্ৰোএছোফেজিয়েল ৰিফ্লাক্স ডিজিজ এই তিনিওটা বেমাৰ এটা আনটোৰ লগত জড়িত হে ভাবিছোঁ এই তিনিওটা বেমাৰৰ বিষয়ে আজি একেলগে আলোচনা কৰোঁ এই তিনিওটা বেমাৰৰ পৰা কেনেকৈ উপশম লাভ কৰিব পাৰি কি বস্তু খাব লাগিব কি বস্তু খাব নালাগে কি মেডিসিন খাব লাগিব গোটেইখিনি কথাই আজি মই বিতংভাৱে আপোনালোকৰ লগত আলোচনা কৰিম তাৰ আগতে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব প্ৰথমতে আৰম্ভ কৰিছো গ্যাস্ট্ৰাইটিছ কি বস্তু এই গোটেইখিনি কথা জনাৰ আগতে আপুনি এটা কথা জানিব লাগিব আমাৰ এই মুখৰ পৰা আৰম্ভ কৰি পায়খানাৰ ৰাস্তালৈ এইখিনিক আমি কি কওঁ খাদ্যনলী বুলি কওঁ ঠিক আছে মুখ গোবৰ এই মুখৰ যিখিনি গোবৰ এই মুখ গোবৰৰ পৰা আৰম্ভ কৰি আমাৰ ষ্টমাকৰ যেটো পাকস্থলী এইখিনি অংশলৈ আমি ইছোফেগাছ বুলি কওঁ পাকস্থলী আৰু ইছোফেগাছ নিম্ন অংশ ইছোফেগাছৰ নিম্ন অংশ য'ত লগ লাগে মানে পাকস্থলীৰ ওপৰৰ অংশ ইছোফেগাছৰ তলৰ অংশ এইখিনিত আমাৰ এটা স্ফিংটাৰ থাকে মানে মাছুলৰ দ্বাৰা আৱৰি এটা সাৰ্কুলাৰ ৰিং টাইপত থাকে আৰু এই বস্তুটো কি হয় আমি খাদ্য খোৱাৰ লগে লগে খুলি যায় আৰু খাদ্য খোৱা শেষ হোৱাৰ পিছত মানে যেতিয়া খাদ্যখিনি ষ্টমাকলৈ গুচি যায় পাকস্থলীলৈ গুচি যায় তাৰ পিছত এই স্ফিংটাৰটো আকৌ কি হয় বন্ধ হৈ যায় আৰু এইটোকে আমি কওঁ লোয়াৰ ইছোফেজিয়েল স্ফিংটাৰ মানে LES আৰু এটা বস্তু জানিব লাগিব আমি যেতিয়া চাহ খাওঁ তেতিয়া কি হয় আপোনাৰ বা গৰম বস্তু খাওঁ তেতিয়া মুখৰ ভিতৰত অলপ ছাল উঠি যোৱাৰ নিচিনা লাগে বগা বগা ছাল আৰু সেই ছালখিনি হৈছে মিউকাছ মেমব্ৰেন আৰু এই মিউকাছ মেমব্ৰেন আমাৰ গোটেই খাদ্য নলীডালতে থাকে ঠিক আছে এই মিউকাছ মেমব্ৰেনৰো এই গ্যাস্ট্ৰাইটিছৰ লগত সম্পৰ্ক এই কাৰণে কৈছো মিউকাছ মেমব্ৰেনৰ কথাটো আপুনি নাজানিলে বা মিউকাছ এই আৱৰণখনৰ কথাটো আপুনি নাজানিলে গ্যাস্ট্ৰাইটিছ শব্দটো বুজিয়ে নাপাব সাধাৰণতে মেডিকেল টাৰ্মবিলাকত যিবিলাক শব্দৰ পিছত আইটিছ শব্দটো লাগি থাকে তাৰ মানে হেতু তাত কি হয় ফুলা আইটিছ মানে কিবা এটা ফুলা প্ৰবলেম আছে ঠিক আছে গ্যাস্ট্ৰাইটিছ মানে মই যে ক'লো এই মিউকাছ আৱৰণ সেই মিউকাছ আৱৰণডাল আমাৰ কি হয় ইছোফেগাছ ষ্টমাক পাকস্থলী বা ওপৰৰ এই খাদ্যনলীডাল এই যি আৱৰণখন থাকে এইখনক কি হয় মিউকাছ মেমব্ৰেন বুলি কয় আৰু এই মিউকাছ মেমব্ৰেনখনকে আমি কি কওঁ গ্যাস্ট্ৰিক মিউকোসা বুলি কওঁ ঠিক আছে কিবা কাৰণত যেতিয়া বিভিন্ন ধৰি লওক এচিডিটিয়ে হওক বা বিভিন্ন খাদ্যৰ প্ৰবলেমৰ কাৰণেই হওক আপোনাৰ যেতিয়া বা ইনফেকশনৰ কাৰণেই হওক এই গ্যাস্ট্ৰিক মিউকোসাখন যেতিয়া ফুলি উঠে কিছু অংশত সকলো অংশত নহয় কিছুমান অংশত ফুলি উঠে বা ৰঙা পৰে তো ফুলি উঠিলে আমি এই টাৰ্মটোক কওঁ গ্যাস্ট্ৰাইটিছ আৰু এই গ্যাস্ট্ৰাইটিছ দুই ধৰণৰ এটা হ'ব পাৰে একিউট আনটো হ'ব পাৰে ক্ৰনিক ধৰি লওক আগতে কেতিয়া হোৱা নাই হঠাৎ অসুবিধাৰ সৃষ্টি হৈছে হঠাৎ আপোনাৰ কিবা প্ৰবলেম ধৰি লওক বুকু জ্বলা পোৰা বা এই গ্যাস্ট্ৰিক মিউকোসা কিবা কাৰণত হঠাৎ ফুলি উঠিছে তেতিয়া আমি সেইটো কি কওঁ একিউট বুলি কওঁ আৰু ধৰি লওক এইটো অলপকৈ হৈ আহিয়ে আছে আগৰ পৰা বা আমি ডিটেক্ট কৰোঁতে বহুত দেৰি হৈছে তেতিয়া আমি সেইটো কি বুলি কওঁ ক্ৰনিক গ্যাস্ট্ৰাইটিছ বুলি কওঁ তাৰপিছত আনটো টাৰ্ম হৈছে এচিডিটি শব্দটো আপোনালোকে বুজিয়ে পায় যেতিয়া বেছি টেঙা লাগি থাকে মুখখন বা বেছি জ্বলা পৰা খাদ্য খোৱাৰ পিছত যেতিয়া বেছি জ্বলা পৰা বেছি এচিড সিক্ৰেশ্যন হয় আমাৰ যেতিয়া টেঙা ভাৱটো বেছি পৰিমাণে আহি থাকে সেইটোকে আমি কি কওঁ এচিডিটি বুলি কওঁ আনটো টাৰ্ম হৈছে GERD গ্যাস্ট্ৰোএছোফেজিয়েল ৰিফ্লাক্স ডিজিজ আজি এই সম্পূৰ্ণ ভিডিঅ'টোত মই এই গ্যাস্ট্ৰোএছোফেজিয়েল ৰিফ্লাক্স ডিজিজৰ ওপৰতে আলোচনা কৰিম কাৰণ এই GERD বা গ্যাস্ট্ৰোএছোফেজিয়েল ৰিফ্লাক্স ডিজিজ ইহঁতৰ লগত গ্যাস্ট্ৰাইটিছ আৰু এচিডিটি তিনিওটা ওতঃপ্ৰোতভাৱে জড়িত এই GERD বা গাৰ্ড বা গ্যাস্ট্ৰোএছোফেজিয়েল ৰিফ্লাক্স ডিজিজ কি বা কি কাৰণে হয় কেনেকৈ উপশম কৰিব পাৰি কি মেডিচিন দিব লাগে গোটেইখিনি কথা আহকচোন এতিয়া বিতংভাৱে আলোচনা কৰোঁ গ্যাস্ট্ৰোএছোফেজিয়েল ৰিফ্লাক্স ডিজিজ মই যে অলপ আগতে ক'লোঁ যে খাদ্যনলীডাল য'ত আমাৰ পাকস্থলীত লগ লাগে ওপৰৰ খাদ্যনলীডাল ইছোফেগাছডাল সেই খাদ্যনলীডালত যিটো স্ফিংটাৰ থাকে লোয়াৰ ইছোফেজিয়েল স্ফিংটাৰ LES সেইটো সাধাৰণতে খাদ্য খোৱাৰ লগে লগে সেইটো খোল খায় মানে খাদ্যখিনি আমাৰ কি হয় পাকস্থলীত সোমাই যায়
আৰু যেতিয়াই খাদ্য খোৱা শেষ হয় মানে পাকস্থলীত যেতিয়াই খাদ্যখিনি সোমাই যায় তেতিয়া কি হয় এই স্ফিংটাৰটো সাধাৰণতে বন্ধ হ'ব লাগে কিন্তু যেতিয়া গ্যাস্ট্ৰোএসোফেজিয়াল ৰিফ্লাক্স ডিজিজ থাকে গাৰ্ড বা GERD এই বেমাৰটো থাকিলে কি হয় এই স্ফিংটাৰটো ঠিকমতে বন্ধ নহয় ফলত খানা খোৱাৰ পিছত আমাৰ কি হয় পাকস্থলীত যেতিয়া এচিড সিক্ৰেশ্যন হয় সেই এচিডখিনি কি হয় পাকস্থলীৰ সংকোচনৰ ফলত কেতিয়াবা পাকস্থলীৰ বাহিৰত মানে স্ফিংটাৰটো খোলা থাকিলে ইছোফেগাছলৈ উঠি আহে তেতিয়াই এই প্ৰবলেমবিলাক দেখা যায় গাৰ্ডৰ প্ৰবলেমবিলাক দেখা যায় মানে গ্যাস্ট্ৰোএসোফেজিয়াল ৰিফ্লাক্স ডিজিজ সাধাৰণতে স্ফিংটাৰটো বন্ধ হ'ব লাগে কিন্তু কিছুমান খাদ্য অভ্যাসৰ কাৰণে বা কিছু প্ৰবলেমৰ কাৰণে বা কিছুমান মেডিকেল কণ্ডিশ্যনৰ কাৰণে এই স্ফিংটাৰটো বন্ধ নহয় আৰু তেতিয়াই এই বেমাৰটোক আমি কি বুলি কওঁ গাৰ্ড বুলি কওঁ বা GERD বা গ্যাস্ট্ৰোএসোফেজিয়াল ৰিফ্লাক্স ডিজিজ বুলি কওঁ তিনিটা কাৰণত মেইনলি গাৰ্ড হোৱা দেখা যায় মানে মেইন তিনিটা ফেক্টৰ প্ৰথম কথা আপোনাৰ খানা খোৱাৰ পিছত খানাখিনি লগতে যিখিনি এচিড সিক্ৰেশ্যন হয় ঠিকমতে সেইখিনি ষ্টমাকৰ সংকোচনৰ লগে লগে মানে পাকস্থলীৰ সংকোচনৰ লগে লগে সেইখিনি ওলাই যাব লাগিছিল সঠিক সময়ত কিন্তু কিবা কাৰণত অসুবিধাৰ কাৰণে যেটো পুৰ ক্লিয়াৰেন্স হয় মানে ঠিকমতে খানাখিনি ক্লিয়াৰ হ'ব নোৱাৰে তাৰ পৰা ওলাই যাব নোৱাৰে বিভিন্ন কাৰণত হোৱা দেখা যায় ধৰি লওক আপুনি খানা বহুত পৰিমাণে খাইছে ধৰি লওক আপুনি হেভি মিল খাইছে ধৰি লওক আপুনি খানা খাই উঠিয়ে আপুনি বাগৰ দিছে মানে বিছনাত শুই দিছে আৰু তেতিয়া কি হয় এই খানাবিলাক ঠিকমতে ক্লিয়াৰ হোৱা দেখা নাযায় তো তেতিয়া কি হয় খানাৰ লগতে যিখিনি এচিড সিক্ৰেশ্যন হয় সেই এচিডখিনি পাকস্থলীৰ পৰা ঠিকমতে ক্লিয়াৰ নহয় তেতিয়াই GERD দেখা যায় ষ্টমাক এমটি মানে পাকস্থলীটোৰ পৰা খানাখিনি এটা নিৰ্দিষ্ট সময়ত ওলাই যাব লাগে কিন্তু সেই টাইমটো কি হয় কেতিয়াবা বেছি দীঘলীয়া হয় কিছুমান মেটাবলিক কণ্ডিশ্যন ধৰি লওক আপোনাৰ ডায়েবেটিছ আছে ডায়েবেটিছ থাকিলে আপোনাৰ মেটাবলিজিমটো বহুত উইক হয় দুৰ্বল হয় ফলত কি হয় আপোনাৰ খানাখিনি নিৰ্দিষ্ট সময়ত পচন হৈ ওলাই যাব লাগিছিলে মানে ষ্টমাকটো খালী হ'ব লাগিছিলে কিন্তু খালী হ'ব নোৱাৰিলে ধৰি লওক আপোনাৰ হাইপোথাইৰয়ডিজম আছে হাইপোথাইৰয়ডিজম থাকিলেও আপোনাৰ মেটাবলিজিম স্লো হোৱা দেখা যায় ঠিক আছে কেতিয়াবা আপোনাৰ প্ৰেগনেন্সি আছে তো প্ৰেগনেন্সি থাকিলে ভিতৰত ইউটেৰাছটোৰ পৰা কি হয় ষ্টমাকটো হেঁচা খাই থাকে ষ্টমাকটোৰ ওপৰত ইউটেৰাছটো যেতিয়া হেঁচা দিয়ে তেতিয়াও তাৰ পৰা ঠিকমতে সঠিকভাৱে কি হয় খানা ওলাই যাব নোৱাৰে ফলত তাৰ খানাৰ লগে লগে যিখিনি এচিড সিক্ৰেশ্যন হয় সেই এচিডখিনি কি হয় অত্যাধিক সময় ধৰি আমাৰ কি হয় ষ্টমাকত ৰৈ যায় বা সিক্ৰেশ্যনটো চলিয়ে থাকে তো এইপিনে আকৌ আপোনাৰ লোয়াৰ ইছোফেগিয়াল স্ফিংটাৰটো দুৰ্বল হৈ থাকে গতিকে আপোনাৰ কি হয় সেই এচিডখিনি আপোনাৰ উলুটাকৈ ৰিফ্লাক্স হৈ মানে ইছোফেগাছলৈ ওলাই অহা দেখা যায় বা ৰিগাৰগিটেশ্যন হোৱা দেখা যায় ঠিক আছে মানে খাদ্য অলপ চলপ ওলাই অহাৰ নিচিনা আমাৰ ফিলিংছ হয় ৰিগাৰগিটেশ্যন আকৌ কেতিয়াবা আপোনাৰ ষ্টমাকত এক্সেছ পৰিমাণে এচিড সিক্ৰেশ্যন হোৱা দেখা যায় কিছুমান ফুড খালে আপোনাৰ অত্যাধিক ধৰণৰ কি হয় বা অত্যাধিক পৰিমাণে আপোনাৰ পেটত এচিড সিক্ৰেশ্যন হয় মানে আমাৰ পাকস্থলীত এচিড সিক্ৰেশ্যন হয় ফলত বেছি এচিড সিক্ৰেশ্যন হোৱাৰ কাৰণেও আমি এচিডিটি বা GERD লক্ষণবিলাক দেখা পাওঁ যেনে ধৰি লওক আপুনি জ্বলাৰ পৰিমাণ বেছি খাইছে জ্বলা খাব নালাগে জ্বলা খালে আপোনাৰ এচিড সিক্ৰেশ্যন বেছি হয় পিঁয়াজ খাব নালাগে নহৰু খাব নালাগে হাই প্ৰচেছ ফুড মানে ধৰি লওক আপোনাৰ পিজ্জা বাৰ্গাৰ এইবিলাক হাই প্ৰচেছ ফুড হয় এইবিলাক খালেও আমাৰ কি হয় এচিড সিক্ৰেশ্যন বাঢ়ি যায় চকলেট খাব নালাগে কফি খাব নালাগে কফিয়েও কি হয় কেফিন থাকে চাহ খাব নালাগে তো এইবিলাক খালে কি হয় এচিড সিক্ৰেশ্যনটো বাঢ়ি যায় সোডা বেভাৰেজ খাব নালাগে সোডা বেভাৰেজ আপোনাৰ যিবিলাক পনীয় আছে মানে আপোনাৰ কোকোকোলাই হওক পেপচি হওক এইবিলাক খাব নালাগে মানে এই কাৰ্বনেটেড ড্ৰিংকছবিলাক খালে আপোনাৰ লোয়াৰ ইছোফেগাছ যিটো আমাৰ স্ফিংটাৰ থাকে লোয়াৰ ইছোফেজিয়েল স্ফিংটাৰ সেইটো বন্ধ হোৱাত মানে দেৰি কৰি দিয়ে মানে দেৰি হয় আপুনি এলকহল খাব নালাগে বিয়াৰ খাব নালাগে আৰু কিছু পৰিমাণে মেডিচিন খাব নালাগে যেনে যিবিলাক মেডিচিন সাধাৰণতে আমি পেইন কিলাৰ হিচাপে খাওঁ ডাইক্লোভেনাক হওক এচিক্লোভেনাক হওক এই মেডিচিনবিলাক খালেও কি হয় এচিড সিক্ৰেশ্যন অত্যাধিক পৰিমাণে হয় তো আপুনি এইকেইটা বস্তু একেবাৰে এভয়েড কৰিব যদি আপোনাৰ এই GERD লক্ষণবিলাক দেখা পায় আৰু চাইট্ৰাছ এচিড মানে চাইট্ৰাছ এচিড থকা ফুড খাব নালাগে ধৰি লওক আপোনাৰ নেমু টেঙা কমলা টেঙা বিলাহী
এই বস্তুকেইটা আপোনালোকে খাব নালাগে কাৰণ এই বস্তুবিলাকত সাইট্ৰাছ এচিড বহুত পৰিমাণে থাকে আৰু ইহঁতে কি হয় এচিড সিক্ৰেশ্যনত সহায় কৰে মানে এচিড সিক্ৰেশ্যনটো বেছিকৈ কৰে তাতে আকৌ এইবিলাক বহুত টেঙা জাতীয় হয় ঠিক আছে এই বস্তুবিলাক আপুনি কমপ্লিট এভয়েড কৰিব কাৰণ এইটোৱে আন এটা ফেক্টৰ হিচাপে কাম কৰিব এই আপোনাৰ GERD ক্ষেত্ৰত গাৰ্ড বা গ্যাস্ট্ৰোএসোফেজিয়াল ৰিফ্লাক্স ডিজিজৰ ক্ষেত্ৰত সাধাৰণতে GERD হ'লে আমি এই লক্ষণ কেইবাৰ দেখা পাওঁ প্ৰথম কথা হৈছে বুকু জ্বলা পৰা আপোনাৰ মুখখন টেঙা টেঙা লাগি থাকিব আপোনাৰ এবডোমিনেল ডিসকমফৰ্ট মানে মাজে মাজে আপোনাৰ এনেকুৱা লাগিব পেটটো অলপ ফুলিছে নেকি বা আপোনাৰ এই বুকুৰ এই পোৰ্চনটো আপোনাৰ কি হ'ব অলপ ডাল পেইন কৰিব মানে অলপ বিষাই থকাৰ নিচিনা লাগিব আপোনাৰ নজিয়া ভমিটিং হিক্কাপ মানে হিকটি আহিব পাৰে ড্ৰাই কাফ আমি দেখা পাব পাৰোঁ হৰ্চনেছ অফ ভইচ মানে ভইচটো অলপ ফটা ধৰণৰ সেনেকুৱা ধৰণৰ আমি দেখিবলৈ পোৱা যায় ঠিক আছে এইকেইটা হৈছে আপোনাৰ মেইন GERD লক্ষণ আপুনি এতিয়া ডায়াগনোসিস কেনেকৈ কৰিব এই গ্যাস্ট্ৰোএসোফেজিয়াল ৰিফ্লাক্স ডিজিজ ডায়াগনোসিস কৰিবলৈ আমি প্ৰথমতে কি কৰোঁ বেৰিয়াম মিল এক্সৰে কৰোঁ বেৰিয়াম মিল এক্সৰে কৰিলে কি হয় আপোনাৰ গোটেই ইছোফেগাছডাল ধুনীয়াকৈ আমি ভিজুৱেলাইজ মানে দেখা কৰি লওঁ ফলত ক'ৰবাত ফুলিছে নেকি কিবা অসুবিধা হৈছে নেকি বা ষ্ট্ৰাকচাৰটো কেনেকুৱা হৈ আছে সেই গোটেইখিনি আমি তাত কি হয় গম পাওঁ 2 নম্বৰ আপোনাৰ এন্ডোস্কোপি কৰি চোৱা যায় এন্ডোস্কোপি এটা 5 মিনিটৰ ডায়াগনোসিস বেছি নহয় 3 পৰা 5 মিনিট মান সময় লাগে এটা ক্যামেৰা আমি মুখৰ ভিতৰতে ঘুমাই দি আমি গোটেইখিনি ষ্ট্ৰাকচাৰখিনি চাওঁ ক'ৰবাত কিবা প্ৰবলেম হৈছে নেকি ক'ৰবাত কিবা ব্লিডিং হৈছে নেকি ক'ৰবাত কিবা আলচাৰ হৈছে নেকি সেই কি অসুবিধাৰ সৃষ্টি হৈছে গোটেইখিনি এন্ডোস্কোপি কৰি চোৱা যায় আন এটা ডায়াগনোসিস হৈছে এম্বুলেটৰী এচিড pH প্ৰব টেষ্ট তো আমি কি কৰোঁ এটা মনিটৰ আমি মুখৰ ভিতৰে সোমাই দি আপোনাৰ ইছোফেগাছ আৰু যেটো আমাৰ ষ্টমাক পাকস্থলী য'ত লগ লাগি থাকে মানে ওপৰৰ এই খাদ্যনলীডাল আৰু পাকস্থলীটো য'ত লগ লাগি থাকে তাৰে অলপ ওপৰত ৰাখি আমি সেইখিনি কি হও চাই থাকো মানে কিমান সময়ৰ মুৰে তো কি হয় আপোনাৰ এচিড ওলাই আহে ঠিক আছে কম্পিউটাৰ স্ক্ৰিনৰ লগত জড়িত কৰি আমি এই বস্তুটো চাই থাকো আন এটা ডায়াগনোসিস হৈছে ইছোফেজিয়াল মেনোমেট্ৰি তো এইটোত আমি কি কৰোঁ আমি ইছোফেগাছটো মানে এই খাদ্যনলীডাল যেটো মুখৰ গহ্বৰৰ পৰা আৰম্ভ হৈ আপোনাৰ এই ষ্টমাকলৈ গৈছে এই খাদ্যনলীডালৰ সংকোচনটো ঠিকমতে হৈ আছে নে নাই বা কেনেকুৱা হয় বা কিমান পৰিমাণে হৈ আছে কিমান সময়ৰ মুৰে হৈছে সেইখিনি ষ্টাডি কৰা যায় এই চাৰিটাই মেইন ডায়াগনোসিস আপোনাৰ GERD ক্ষেত্ৰত কৰা যায় তাৰ পিছত আনটো হয় আপোনাৰ ব্লাডত চোৱা যায় হিমোগ্লোবিনৰ পৰিমাণ কিমান আছে তেজত হিমোগ্লোবিনৰ পৰিমাণ কিমান আছে লগতে আপোনাৰ পায়খানাত কিবা তেজ পোৱা গৈছে নেকি তো সেইটো পৰীক্ষা কৰা হয় লগতে আপোনাৰ যি ভূমি হয় এই ভূমিৰ লগত কিছু তেজ আহিছে নেকি সেইটো এটা পৰীক্ষা কৰা হয় এই গোটেইখিনি হৈছে মেইন ডায়াগনষ্টিক ক্ৰাইটেৰিয়া এইখিনিৰ দ্বাৰা আমি GERD হৈছে না হোৱা নাই গোটেইখিনি ডায়াগনোসিস কৰি লওঁ গ্যাস্ট্ৰাইটিছ এচিডিটি আৰু GERD মানে গাৰ্ড এই তিনিওটা এটাই আনটোৰ লগত জড়িত এই তিনিওটাৰ আমি ট্ৰিটমেণ্ট কেনেকৈ কৰিম প্ৰথম অৱস্থাত এই GERD গ্যাস্ট্ৰাইটিছ বা এচিডিটি এইটো লাইফষ্টাইলৰ লগত জড়িত বেমাৰ প্ৰথম কথা আপুনি লাইফষ্টাইল চেঞ্জ কৰিব লাগিব মানে বেছি হেভি মিল খাব নালাগে বা ভাত খাই উঠিয়ে আপুনি বিছনাত শুই দিব নালাগে ঠিক আছে আপুনি ভাতৰ পৰিমাণ বা খানাৰ পৰিমাণটো অলপ কমাওক লাগে আপুনি ফ্ৰিকুৱেন্টলি খাওক আপুনি 3টা হেভি মিল খোৱাতকৈ মানে ৰাতিপুৱা দুপৰীয়া ৰাতি খোৱাতকৈ আপুনি 4-5 বাৰ খাওক কমকৈ খাওক ঠিক আছে আপোনাৰ খানা খায়ে ৰাতি বিছনাত বাগৰ নিদিব অন্ততঃ আধা ঘণ্টামান আপুনি অলপ খোজ কাঢ়িব বা চলাফুৰা কৰিব মানে খানা খোৱাৰ পৰা খোৱালে অন্ততঃ 2 ঘণ্টামান কি হয় সময় থাকিব লাগে তেতিয়া মানে এই প্ৰবলেমখিনি কিছু পৰিমাণে কমি থাকে আপুনি লাইট খানা খাব লাগে ৰাতি খোৱাৰ সময়ত বেছি হেভি খানা খোৱাটো একেবাৰে বেয়া তো সেই কাৰণে কও এই বেমাৰ কেইবিধ আমি লাইফষ্টাইলৰ লগত জড়িত বুলি কও আপুনি লাইফষ্টাইলটো যিমানে চেঞ্জ কৰিব সিমানে এই বেমাৰৰ পৰা কি হয় উপশম লাভ কৰিব আপুনি সদায় ৰাতিপুৱা উঠি অলপ এক্সাৰসাইজ কৰিব লাগে ঠিক আছে তো এক্সাৰসাইজ কৰিলে কি হয় আপোনাৰ ডাইজেষ্টিভ সিস্টেমটো মানে ডাইজেশনটো আমাৰ হজম শক্তিটো অলপ বৃদ্ধি পায় আপোনালোকে সদায় ৰাতিপুৱা উঠি অলপ এক্সাৰসাইজ কৰিব আকৌ এটা কথা আপুনি সিগাৰেট নাখাব সিগাৰেটে আপোনাৰ বহুত এচিডিটি কৰে কাৰণ সিগাৰেট খোৱাৰ পিছত কি হয় এচিড সিক্ৰেচন বহুত পৰিমাণে বাঢ়ি যায় আপুনি খাব পাৰে আপেল খাওক আপুনি অমিতা খাওক আপুনি আনাৰস খাওক ঠিক আছে আপুনি আদা খাওক গাৰ্লিক মানে নহৰু আৰু পিয়াজ নাখাব
কিন্তু আপুনি আদা খাব পাৰে আদাটো আপুনি অলপ কি হয় গৰম পানীৰ লগত অলপ দুপিছমান কাটি দিও আপুনি ৰাতিপুৱা 2 গিলাচ গৰম পানীৰ লগত আপুনি আদা খাব পাৰে তেতিয়া দেখিব আপোনাৰ এই GERD পৰা বহুত উপশম লাভ কৰিব মোৰ নিজৰো অলপ গাৰ্ডৰ প্ৰবলেম আছিল আগতে কিন্তু মই যেতিয়াৰ পৰা ৰাতিপুৱা উঠি গৰম পানী খোৱা কৰিলো তেতিয়াৰ পৰা এই প্ৰবলেমবিলাক একেবাৰে এতিয়া মানে বহুত উপশম লাভ কৰিছো মানে গাৰ্ডৰ লক্ষণবিলাক মই এতিয়া দেখিবলৈ নাপাওঁ নিজৰ গাত সেইকাৰণে আপোনাকো কৈছোঁ আপোনালোকে ৰাতিপুৱা উঠি গৰম পানী খোৱা কৰিব অন্ততঃ সদায় ৰাতিপুৱা উঠি চাহ খোৱাতকৈ 2 গিলাচ গৰম পানী খাব আপুনি দেখিব আপোনাৰ এই প্ৰবলেমবিলাক বহুত পৰিমাণে কমি যাব আপুনি অলপ এক্সাৰসাইজ কৰিব এক্সাৰসাইজ কৰাটো আমাৰ দেহৰ কাৰণে বহুত বেমাৰৰ কাৰণে আপোনাৰ লাভদায়ক হয় গ্ৰীণ শাক মানে ভেজিটেবলছ মানে যিবিলাক শাক পাচলি আপোনাৰ ঢেকীয়াই হওক পালেং হওক যিবিলাক শাক পাচলি আপোনাৰ ওচৰৰ পাজৰত পায় এইবিলাকত হাই ফাইবাৰ ডায়েট থাকে এইবিলাক আমাৰ কি হয় গ্যাস্ট্ৰাইটিছৰ কাৰণে ভাল হয় এইবিলাক বস্তু আপোনালোকে খাব লাগে লিন মিট খাব মানে যিবিলাক ব্ৰইলাৰ জাতীয় বস্তু সেইবিলাক নাখাব আপুনি যিটো লোকেল বস্তু পায় সেইখিনি অলপ চলপ খাব পাৰে মাছ খাব পাৰে ঠিক আছে কিন্তু এক্সেসিভ ফ্ৰাইড বস্তু আপোনালোকে কেতিয়াও নাখাব মছলা আপুনি একেবাৰে কম পৰিমাণে ব্যৱহাৰ কৰিব কিনা মছলা যিবিলাক আছে মিট মছলা হওক কিবা কানি এই মছলাবিলাক খানাত কেতিয়াও ব্যৱহাৰ নকৰিব মছলাৰ ভিতৰত কেতিয়াবা অলপ আদা ব্যৱহাৰ কৰিব পাৰে আপুনি পিয়াজ আৰু নহৰু যিমান পাৰে এভয়েড কৰিবলৈ চেষ্টা কৰক বা যদি নোৱাৰে তেতিয়াহ'লে একেবাৰে কম পৰিমাণে খাওক ঠিক আছে তো মেডিচিনৰ ক্ষেত্ৰত আমি কি হয় প্ৰথমতে কি হয় এন্টাসিড দিওঁ সাধাৰণতে ইউটিউব ভিডিঅ'ত মেডিচিন ক'ব নালাগে কিন্তু তথাপিও যিটো এইবিলাক ম্যাক্সিমাম মই বজাৰত উঠিছি হিচাপে দেখাবলৈ পোৱা যায় মানে অভাৰ টু কাউণ্টাৰ মানে ডক্টৰে প্ৰেছক্ৰাইব নকৰিলেও আপোনালোকে যদি বজাৰত কেমিষ্টৰ ওচৰত বিচাৰি যায় তেতিয়াহ'লে এই মেডিচিনবিলাক আপোনালোকে পাবই এনেকুৱা ধৰণৰ মেডিচিন মই কিছুমান কৈ দিছোঁ যেনেকুৱা ধৰি লওক এন্টাসিডৰ সাধাৰণতে লাইফ টাইম মানে যিমান সময় কাম কৰিব লাগে সেই ডিউৰেশ্যনটো বহুত কম হয় সেইকাৰণে এন্টাসিড বহুত ধৰণৰ থাকে যেনেকুৱা ধৰি লওক ক্যালসিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম হাইড্ৰক্সাইড এলুমিনিয়াম হাইড্ৰক্সাইড এই বস্তুবিলাক কি হয় আপুনি ভাত খোৱাৰ পিছত খাব ঠিক আছে ভাত খোৱাৰ পিছত আপুনি যেতিয়াই ফিল কৰিব বোলে অলপ মানে টেঙা বা জ্বলা ফিল আহিছে তেতিয়াই আপুনি এন্টাসিডটো খাই দিব 2 চামুচ এন্টাসিড খাই দিব কিছুমান মেডিচিন যেনে H2 ব্লকাৰ ৰেনেটিডাইন ফেমেটিডাইন সিমেটিডাইন নিজাটিডাইন এই 4টা H2 ব্লকাৰ ড্ৰাগছ হয় এইকেইটা আপুনি বজাৰত এচিলক ফেমটেক এনেকুৱা নামেৰে পায় এই মেডিচিনবিলাক আপোনালোকে যদিও খায় আপোনালোকে কি কৰিব ভাত খোৱাৰ আগতে খাব তো কি হয় আপোনাৰ ভাত খোৱাৰ পিছতে যেটো আমাৰ সিক্ৰেশন আৰম্ভ হয় সেই সিক্ৰেশনৰ পৰিমাণটো ইহতে কমাই দিয়ে আন এটা ড্ৰাগ আছে আপোনাৰ PPI বুলি কওঁ যেটো প্ৰটন পাম্প ইনহিবিটৰ যেনে ধৰি লওক আপোনাৰ পেন্টোপ্ৰাজল ৰেভিপ্ৰাজল উমিপ্ৰাজল লেন্সোপ্ৰাজল এছউমিপ্ৰাজল এই মেডিচিনবিলাকো আপোনালোকে কি হয় ভাত খোৱাৰ আধা ঘণ্টামান আগত খাব আৰু ৰাতি যেতিয়াই বিছনাত শুই দিয়ে তেতিয়া বিছনাত খোৱাৰ আগমুহূৰ্তত এটা খাই দিব দুটামান মই আয়ুৰ্বেদিক ঔষধ কৈ দিছো এইকেইটাও আপোনাৰ কি হয় GERD বা গ্যাস্ট্ৰাইটিছ বা এচিডিটিৰ ক্ষেত্ৰত বহুত ভাল কাম কৰে এটা হৈছে মেষ্টিক গাম মানে যেটো আপোনাৰ এটা আঠা জাতীয় গাম হয় তো হেইটো আপুনি কি হয় দিনত 250 mg হিচাপত পোৱা যায় কেপচুল তো হেইকেইটা আপুনি কি কৰিব দিনত 4 বাৰকে ৰাতিপুৱা দুপৰীয়া গধূলি আবেলি আপুনি চুবাব এটা গাম চুবাব 250 mg গাম কিছুমান থাকে হেডালৰ নাম হৈছে পিস্তাকিয়া বা পিস্তাচিয়া লেন্টিস্কাস আনটো এটা ড্ৰাগ হৈছে গ্লিচাৰহাইজিয়া গ্লেব্ৰা মানে জষ্টি মধু এই জষ্টি মধু কেপচুলটো আপুনি কি হয় গ্যাস্ট্ৰাইটিছৰ ক্ষেত্ৰত বহুত ভাল কাম কৰে কেতিয়াবা গ্যাস্ট্ৰাইটিছ কি হয় এটা ব্যাকটেৰিয়া দ্বাৰা হোৱা দেখা যায় যেটো আমি কি কওঁ হেলিকোবেক্টাৰ পাইলৰি বুলি কওঁ সাধাৰণতে কি হয় ষ্টমাকৰ পিছৰ অংশ ডিউডেনাম বুলি কয় এই ষ্টমাক আৰু ডিউডেনামৰ এইখিনি অংশতে এই হেলিকোবেক্টাৰ পাইলৰি ব্যাকটেৰিয়াটো কি হয় ইনফেকশন ঘটায় ঠিক আছে এই ব্যাকটেৰিয়াটো কি হয় ধ্বংস কৰিবলৈ কি হয় আপুনি এই মেষ্টিক গামটো যেতিয়া খাব তেতিয়া আপুনি বহুখিনি ৰিলিফ লাভ কৰিব ঠিক আছে গ্লিচাৰহাইজিয়া গ্লেব্ৰা যেটো কৈছো মই জষ্টি মধু এইটোৱে কি হয় ইনফ্লামেশন মানে যেটো আমাৰ গ্যাস্ট্ৰিক মিউকোসা যেটো মানে আমাৰ কি হয় খাদ্যনলীৰ যেটো আৱৰণৰ ফুলি থাকে সেই ফুলাটো বহুত পৰিমাণে ৰিলিফ কৰাই দিয়ে তো জষ্টি মধু কেপচুলটো আপুনি ডেইলি কেপচুল দুটাকে দুবাৰকে আপুনি খাব পাৰে লগতে আপুনি সদায় ৰাতিপুৱা যদি গৰম পানী 2 গিলাচকে খায় তেতিয়াহ'লে আপুনি দেখিব আপোনাৰ এই গ্যাস্ট্ৰাইটিছ এচিডিটি বা গাৰ্ডৰ লক্ষণবিলাক বহুত পৰিমাণে কমি যাব বা আপুনি বহুত উপশম লাভ কৰিব আশা কৰিছো আপোনালোকে গোটেইখিনি কথা বুজি পাইছে কি খাব লাগিব কি খাব নালাগে মই গোটেইখিনি বিতংভাৱে আপোনালোকক কৈ দিলোঁ
যদি কিবা অসুবিধা পায় আপোনালোকে মোক কমেণ্ট কৰি সুধিব, মই নিশ্চয় বুজাই দিবলৈ আকৌ চেষ্টা কৰিম। এইখিনি কৈয়ে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আগলৈও লগ পাম। ধন্যবাদ।